এই পুখুৰীটো আপোনালোকে দেখিছে কিমান বিশাল আৰু ইয়াৰ কাহিনীও কিন্তু সিমানেই বিশাল। বহুত দিনৰ আগৰ পৰা শুনি আছিলোঁ ককা আইতাহঁতৰ যে এই পুখুৰীটোৰ বহুত কাহিনী আছে। আমাৰ উঠি অহা যুৱ প্ৰজন্মই এই পুখুৰীটো চিনি নাপায়। দৰং জিলাৰ ঐতিহাসিক বস্তু। তো আপোনাৰ ল'ৰা এজনে সাঁতুৰি আহিব চেষ্টা কৰিছিল, আগতে এজন ঢুকাইছে তাৰ আৰু আপোনালোকে যদি বিশ্বাস কৰে গুগল মেপত আমাৰ নিচিনা এনেকুৱা পথৰ মাজতে লৈ আহিব। হেল্ল' নমস্কাৰ গাইজ, কি খবৰ? মই মস্তাক আৰু আপোনালোক আছে মস্তাক ব্লগ চেনেল। প্ৰায় 2 মাহৰ পিছত এনেকৈ আপোনালোকৰ মাজত আৰু মানে বিশেষ কাৰণ আছিল মোৰ মেট্ৰিক পৰীক্ষা। তো ফাইনেলি ভালে পাতে গোটেইখিনি গ'ল আৰু এতিয়া বৰ্তমান তেল আৰু থাম্বনেইল চাই গমেই পাইছা মানে ঐতিহাসিক এটা পুখুৰী। তো দেখাই আছোঁ আপোনালোকক আৰু বৰ্তমান গুগল মেপক মানে বিশ্বাস কৰি আহিছিলোঁ আৰু এয়া মাজত পথৰৰ মাজত লৈ আহিল আৰু এতিয়া কেনেকুৱা ইঞ্জাম হ'ল ভাই আউদি খাল এটা আছে চাওক। তো আপোনালোকক দেখাম যদি যাব পাৰো গেলো নেলি আৰু কি ক'ম আপোনালোকক। তো ইঞ্জামবিলাক ভিডিঅ'টো দিছোঁ মই এতিয়া গাড়ী চলাম, তই চাওঁ। আমাৰ মুস্তাক আহি আছে। আৰু আপোনালোকে যদি বিশ্বাস কৰে গুগল মেপত আমাৰ নিচিনা এনেকুৱা পথৰ মাজতে লৈ আহিব। পুখুৰী গাইছ মানে আমি লোকেশ্যন চাই আহিছিলোঁ, চ' মানে আমাক পুখুৰীত সোমাই দিলে মানে গুগল মেপ। চ' আপোনালোকে যে ক'ৰবাত মানে অচিনাকি জেগা যায় সেই গুগল মেপক বিশ্বাস নকৰিবা গাইছ। গুগল মেপ আৰু নাৰীৰ মহিমা একে গাইছ একে। আৰু মানে গাইছ পথৰ মাজত অনাৰ লগে লগে মোবাইলটো ডাইৰেক্ট পকেটত সোমাইছোঁ আৰু মানুহ খুজিছোঁ আৰু বঢ়িয়াকৈ ৰাস্তা উলিয়াইছোঁ আৰু এতিয়া বঢ়িয়াকৈ ৰাস্তাৰ মাজত তো যাই আছোঁ আৰু আপোনালোকক দেখাই আছোঁ। এটা পুখুৰী আহি পালোঁ। বজাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ ভিতৰত আছে এই পুখুৰীটো। এই পুখুৰীটোৰ বিশেষত্ব বহুত আছে কিন্তু আমি ইমান নাজানো। এটাই জানো যে এই পুখুৰীটোৰ পানী যদি খোৱা হয় মানে বহুত বেমাৰ আজাৰ ভাল হয় এনেকুৱা আৰু সেইখিনি জানো আমি। আৰু এই পুখুৰীটো বোলে পানী যদি 20 বছৰো যদি বোলে বৰষুণ নহয় পানী নকমে ন পানী নকমে বোলে 20 বছৰ পানী আহিলেও। আৰু এই পুখুৰীটোৰ নাম হ'ল জয়পাল পুখুৰী সেইটো। আৰু দেখাই আছোঁ তো আপোনালোকক আজি মানে দৰং জিলাৰ ঐতিহাসিক কিছুমান বস্তু দেখাব চেষ্টা কৰিম। ফাইনেলি আহি পালোঁ বুৰগিনগৰ পুখুৰী। তো আগৰ ফালে দেখিব পাৰে আৰু মানে গাইজ ফাইনেলি আহি পালোঁ বুঢ়ীনগৰ পুখুৰী। এই পুখুৰীটো আপোনালোকে দেখিছে কিমান বিশাল আৰু ইয়াৰ কাহিনীও কিন্তু সিমানেই বিশাল। বহুত দিনৰ আগৰ পৰা শুনি আছিলোঁ ককা আইতাহঁতৰ যে এই পুখুৰীটোৰ বহুত কাহিনী আছে। আমাৰ উঠি অহা যুৱ প্ৰজন্মই এই পুখুৰীটো চিনি নাপায়। দৰং জিলাৰ ঐতিহাসিক বস্তু তো আপোনালোকক দেখাব কিছু চেষ্টা কৰিম আৰু এইটোৱে হৈছে বুঢ়ীনগৰ পুখুৰী। মানে গাইজ সেইটো পাৰৰ পৰা এইটো পাৰত আহিলোঁ আৰু আহিয়ে দেখা পালোঁ এডাল বৃহৎ গছ আৰু সেইডালৰ বয়স প্ৰায় কিমান 100 বছৰ পুৰণি বুলি ক'লেও ভুল নহয়। তো আপোনালোকে ক'বচোন কিমান পুৰণি গছ এইডাল। তো আপোনালোকক মই এটা ভিডিঅ' দেখাই দি আছোঁ। এইডাল গছ কিমান পুৰণি গছ ক'বচোন এইডাল। আৰু ইফালে গছ আৰু এইফালে এটা নামঘৰ আছে। এজন ককা লগ পাই গ'লোঁ, সেইজন ককাক লগ পালোঁ। আমাক ককাই ক'ব এতিয়া মানে আহিমাত্ৰ বুঢ়া বুঢ়ী একজোৰা আছিল। হয় তেওঁলোকৰে হেৰি এতিয়া সেই পুখুৰীটো তাৰমানে এতিয়া ৰাইজে সংৰক্ষণ কৰি মাছ দিয়া হয়। তাৰপৰা পানী খায়। তাৰপিছত অলপতে আকৌ মানুহ এজন ঢুকালোঁ ইয়াত। আৰু মানে অকণমান আগত শুনিছিলোঁ ভিডিঅ' কিছুমান চালোঁ যে ইয়াৰ বোলে ল'ৰা এজনে সাঁতুৰি আহিব চেষ্টা কৰিছিল, আগতে এজন ঢুকাইছে। তাৰপিছত আৰু এজন ঢুকাল। তাৰ পৰা আজি দহা এজন ঢুকাইছে এইখিনিতে ওচৰতে। কিবা কিবা কৰিব খুজিছিল এই গৰু পানী খোৱা বাহঁতে পৰি পেলাই
এনে কিমান দ আছে এই পুখুৰীটো ইয়াতে 16 ফুট আছে ইয়াৰ মাটি কালি কিমান আছে এই 100 বিঘা আৰু কিবা কাহিনী আছে নে ইয়াৰ এই কাহিনী আছে কিবা কিবি কিন্তু হ'লেও গোটাইবিলাক আমি ক'ব নাজানিম নাজানো তো খুৰা ধন্যবাদ আপুনি এইখিনি আমাক সময় দিয়াৰ বাবে তো বলক পিছে এইবাৰ লখিমপুৰ পুখুৰী চাওঁ লখিমপুৰ ডিষ্ট্ৰিক্ট নহয় পুখুৰীহে চাইডেদি আহিলোঁ আৰু এই তেলাডাল গছক প্ৰায় 100 বছৰ পুৰণি গছ বুলি ক'লেও ভুল নহয় আৰু হয়তো 100 বছৰতকৈও মানে বেছি পুৰণি চাগে এই গছডাল চাওক আমাৰ ফালে এই এনেকুৱা থকা গছ দেখা নাপায় আজিকালি আৰু মানে গাইজ ফাইনেলি আহি পালোঁ লখিমপুৰ পুখুৰী আৰু এইটোৱে হৈছে বিশাল পুখুৰীটো তো এইটো মূৰৰ পৰা সেইটো মূৰলৈ চিনি নাপায় জামুল একদম চিনি নাপায় বুলি কোৱাৰ লগে লগে লখিমপুৰ ডিষ্ট্ৰিক্ট বোৱা হৈ যায় আৰু এপিনি যদি আহিবা আমি আহিলোঁ কোনপিনি যাবি সেইপিনি যাওঁ এই গাইছ মনে মনে আহিব হে ইয়াত হাঁহ চাওক এইটো হাঁহ কি হাঁহ ইঞ্জামুল কি হাঁহ হলি হাঁহ এয়া উৰে নেদেকে একবাৰ উৰে দি আৰু ইয়াত প্ৰাকৃতিক সৌন্দৰ্যৰে গোটেইখিনি ভৰা তো দেখিছে কি ধুনীয়া শলিহাবোৰে উৰি আছে আৰু কি মজা ভিউ গাইছ আৰু মানে গাইজ এই পুখুৰীটোৰ পৰা যেতিয়া উৰুকা হয় তেতিয়া সকলোকে মানে মাছ দিয়া হয় গাঁৱৰ মানুহ স্থায়ী লোক মানে ইয়াত মানে এই পুখুৰীটো ভাগিলিয়াকক মানে মাছ দিয়া হয় উৰুকাত যাতে দুখীয়া ধনী সকলোৱে একলগত খাব পাৰে আৰু এইটো পুখুৰীৰ পৰা এটা বস্তু বিশেষ দেখুৱাব লগা নাই আৰু ইয়াত বয়সস্থ ককা আইতাও নাই ইয়াত সুধিবৰ বাবে তো ভিডিঅ'টো সেইখিনিতে সামৰিছোঁ নেকি পুনৰ লগ পাম ধামাকা এটা ভিডিঅ' হয় কালি আহিছে কালি আমি হলি খেলিব যাম খেলিব নাযাওঁ মানে চাব যাম সত্য খেলবি অত যাই দেখাতে এইয়া লখিমপুৰ পুখুৰী আৰু ইয়াৰ পৰা বাই বাই যদি ভিডিঅ'টো ভাল পায় লাইক ছাবস্ক্ৰাইব মাৰি দিবা আৰু যদি চেনেলটো নতুনকৈ হৈছা ত' ছাবস্ক্ৰাইব কৰি দিবা কিনে আছিল ভিডিঅ'টো মানে গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু ঘৰ আহি এটা বস্তু দেখি আছোঁ আপোনালোকক মই যিহেতু ফটোগ্ৰাফীত ব্যস্ততা আৰু এই বস্তু নিচিনা আৰু এই বস্তুটো আনিলোঁ আৰু এতিয়া বৰ্তমান আপোনালোকক আনবক্সিং কৰি দেখাই দিছোঁ এইটো বস্তু তো ব'লক কৰি তাৰপৰা মজান আছে তো আনবক্সিংটো কৰি আছোঁ তো কেমেৰাটো অকণমান এনেকুৱাকৈ দি দিছোঁ আৰু তো ব'লক চৰি কি আছে চাওঁ তো এইটো দেখাই দিছোঁ কি আছে এইটো দি দিছে লাইট একদম এইটো দি দিলে আৰু দি দিছে এইটো এটা চাইডত থৈ দিব লাগিব লগতে দিছে চেম একে বস্তু দিছে সেয়া আৰু মানে গাইজ ইফালে দি দিছে এটা ছটা আৰু যদি কেতিয়াবা বিপদত বৰষুণ দি দিয়ে তেতিয়াহ'লে এইটো ব্যৱহাৰ কৰিব পাৰিম তো গাইজ একো নাই পুৰা ইয়া ছটা এয়া আৰু ইফালে দিছে বম বম ষ্টেপ
এবাৰ এইটো আনবক্সিং কৰি দেখাই দিছোঁ তো এইটো আনবক্সিং কৰাৰ লগে লগে এই দুটা এয়া দিছে এইটো আৰু গাইছ এই বস্তুটো দিছে এই দালিটা এইটো লগাই দিছোঁ আৰু মানে আমাৰ গেছ ফাইনেলি এইটো এটা এফালে এটা পুৰা লাইট লাগি গ'লে আমব্ৰেলা ছেট গুলি এইবাৰ